অসমত থকা মাৰোৱাৰী, বঙালী, বিহাৰী বা অন্যান্য অনা অসমীয়া লোকে পাবনে নাই ভূমি অধিকাৰ মিছন বসুন্ধৰাৰ জৰিয়তে, বা যিবিলাক মানুহ মিছন বসুন্ধৰা আৰম্ভ হোৱাৰ আগতে কিনিছে ভূমি, তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ অধিকাৰ কৰ্তন কৰা হ'ব নেকি? বা কোনে কোনে পাব মিছন বসুন্ধৰাৰ জৰিয়তে অধিকাৰ? ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। নহওক কিয়, কিন্তু ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দিশে ডাঙৰ খোজ এটা লৈছে। কি কৈছে তেওঁ, শুনো আহক। স্পষ্টভাৱে 1951 চনত অসমত যি লোকৰ জন্ম হৈছিল আৰু নিৰন্তৰভাৱে 3টা প্ৰজন্ম যি অসমত আছে, তেওঁলোক এই ব্যৱস্থাৰ বাবে বা এই মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ'ব। আৰু যি প্ৰথমতে আমি নীতি হাতত লৈছিলোঁ, সেই নীতিত আমি অক্ষুণ্ণ বা আমি সেই নীতিক আজিও আমি অৱলম্বন কৰি আগবাঢ়িব খুজিছোঁ। কিন্তু ব্যৱহাৰিক দৃষ্টিভংগীৰ পৰা এই নীতিৰ পৰা কেইটামান জনগোষ্ঠীক আমি আঁতৰত ৰাখিব খুজিছোঁ। প্ৰথম, শিডিউল ট্ৰাইবৰ কোনো লোকে 1951 চনৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই। কাৰণ শিডিউল ট্ৰাইব লোকসকল অসমৰ ভূমিপুত্ৰ আৰু বহুদিনৰ পৰা তেওঁলোক অসমত আছে, কিন্তু সামাজিকভাৱে বহু বেছি আগবাঢ়ি নথকা সমাজ এখনত নথি পত্ৰৰ অভাৱ থকাটো অতিকে সাধাৰণ কথা। সেইকাৰণে শিডিউল ট্ৰাইব লোকৰ ক্ষেত্ৰত আমি 1951 চন বা 3টা প্ৰজন্মৰ আমি প্ৰমাণপত্ৰ নিবিচাৰোঁ। দ্বিতীয়তে, আমাৰ শিডিউল কাষ্ট, যি আকৌ এটা পিছপৰা জাতি, অনুসূচিত জাতিৰ ক্ষেত্ৰতো আমি 3টা প্ৰজন্মৰ কোনো ধৰণৰ প্ৰমাণপত্ৰ আমি নিবিচাৰোঁ। চতুৰ্থতে, অসমৰ চাহ জনজাতি, অসমৰ প্ৰাক্তন চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচাৰোঁ। চাহ বাগিচাত কাম কৰিছিল, তেওঁলোকৰ নাম কোনোবা জুনিয়ৰ, কোনোবা ছিনিয়ৰ, কনিষ্ঠ, একেটা নামেই তেওঁলোকৰ বহুত নাম আছিলে। গতিকে তেওঁলোকেও 51 চনৰ কাগজ দিব পৰা অৱস্থাত নাথাকিছিল। আৰু NRC নিৰ্মাণৰ সময়তো উচ্চতম ন্যায়ালয়ে আদিবাসী চাহ জনগোষ্ঠী আৰু চাহ জনজাতি লোকৰ বাবে লিগেচি ডাটা বিচাৰাৰ প্ৰয়োজন নাই বুলি ঐতিহাসিক ৰায় দিছিলে, যাক আজি আমি অনুকৰণ কৰিছোঁ। শেষত আমি আৰু এটা জনগোষ্ঠীক 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব খুজিছোঁ। সেইটো হ'ল গোৰ্খা জনগোষ্ঠী। তেওঁলোকে চৰণীয়া পথাৰত আছিল, চৰ চাপৰিত বাস কৰিছিল, আৰু তাৰ কাৰণে তেওঁলোকৰো সেই সময়ত কাগজ পত্ৰ নাছিলে। সেইবাবে আমি এই জনগোষ্ঠীটোকো 3টা প্ৰজন্মৰ কাগজৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিছোঁ। অৰ্থাৎ শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, আদিবাসী, চাহ জনজাতি আৰু গোৰ্খা জনগোষ্ঠীৰ নিষ্পত্তি নোহোৱাকৈ পৰি থকা আটাইবোৰ আবেদন মিছন বসুন্ধৰা 3ত তেওঁলোকে যদিহে আবেদন কৰে, আমি তাক নিষ্পত্তি কৰিব পাৰিম। তেওঁলোকে মাত্ৰ আবেদন কৰিব লাগে। নতুনকৈ কিবা তেওঁলোকৰ সমৰ্থনত যদি কাগজ দিব বিচাৰে, দিব পাৰিব। আৰু তেওঁলোকৰ